আনৰ বিষয়ে আমি কিবা কোৱাৰ আগত নিজক বিশ্লেষণ নকৰোঁ। নিজক বিশ্লেষণ কৰাটো জৰুৰী। সকলোতে কিবা কোৱাৰ আগত আমি গুৰুত্ব দিব লাগে, কাৰণ কথাতেই কটা যায়, কথাতেই বতা পায়। আমাৰ অহংকাৰ আমাৰ বাবে নেদেখা শত্ৰু। অহংকাৰক আমাৰ ভিতৰত সোমাবই দিব নালাগে, কাৰণ অহংকাৰে সোমাওঁতে মিত্ৰ হৈয়ে সোমায়। সন্তুষ্টি। নিজক সন্তুষ্ট কৰা, নিজক শান্ত কৰিব পৰা শক্তি। পোৱাখিনিতেই আনন্দ আৰু নোপোৱাখিনিৰ বাবে শ্ৰম সৎ পন্থাৰে কৰক। ধৈৰ্য আৰু ত্যাগ। কোনোৱে আপোনাক যিমানেই কষ্ট নিদিয়ক কিয়, আপুনি ধৈৰ্যশীল মনোভাৱ লৈ চাওকচোন, আপোনাৰ একোৱেই অন্যায় কৰিব নোৱাৰে। আনক যথেষ্ট আৰু যথাৱত সন্মান দিয়ক, সৰু বুলি কাকোৱেই নাভাবিব। নেতিবাচক কথা কেতিয়াও নানিব। নিজৰ ভিতৰতে এক সংকল্প প্ৰস্তুত কৰক, এক প্ৰগতিশীল দৃষ্টিভংগীৰে, আৰু কেতিয়াও কাৰো পৰা পুতৌ নিবিচাৰিব। অনুৰোধ কৰিব, যিয়েই আপোনাক বুজে। আপোনাক বুজা, মৰম, ভালপোৱা লোকৰ সন্মুখত নিজৰ কথা কওক, অনুৰোধ কৰক, কিন্তু সকলো মানুহকে নিজৰ দুখৰ কথা কৈ হাঁহি পাত্ৰৰ নহ'ব। পোৱাখিনিতে সন্তুষ্ট থাকক, লক্ষ্য ৰাখিব, প্ৰয়োজনতকৈ অধিক বিচৰাৰ ফল সদায় ভয়াৱহ হয়। কাকোৱেই নঠগিব, কাকোৱেই ভয় নেদেখাব, আৰু নিজেই ভয়াতুৰ হৈ জীয়াই নাথাকিব। যেতিয়া সকলো পথ বন্ধ হয়, তেতিয়া এখনেই দুৱাৰ খোলা থাকে, সেইখন হ'ল মনৰ দুৱাৰ। মনক শক্তিশালী কৰক, প্ৰণায়ন যোগ অভ্যাস কৰক। শুদ্ধ চিন্তা, সৎ চিন্তা মনত ৰাখক, ধৰ্ম নিৰপেক্ষ হওক, অন্যায়ৰ বিৰোধ কৰক। কোনো কামকেই সৰু বৰ নকৰিব। তেনেদৰে সকলো ধৰ্মকে সন্মান কৰক, মানৱতাক সন্মান কৰক, নিজক বুজক, নিজক সন্মান কৰক, নিজৰ বৃত্তিক সন্মান কৰক। সকলোৰে লগত বন্ধুত্ব গঢ়ক, আনৰ দুখত দোষী হওক, সুবিধাবাদী নহ'ব। আমি সদায় নিজকে শুদ্ধ বুলি ভাবোঁ, আচলতে শুদ্ধ নে অশুদ্ধ পথত আছোঁ তাক লৈ সতৰ্ক হওঁ। কাকোৱেই ভুল বুলি প্ৰমাণ কৰিব চেষ্টা নকৰিব, শুধৰাই দিয়াৰ চেষ্টাহে কৰিব লাগে। সাধাৰণ কথাতে উত্তেজিত নহ'ব। আপোনাক কোনোৱে সমৰ্থন নকৰে বুলিয়ে তেখেতক আপোনাৰ শত্ৰু বুলি নাভাবিব। মনৰ পৰা সৰু বৰ ভাৱ উলিয়াই দিয়ক, উদাৰ হওক, আপুনি শান্তি পাব। নিজক মূল্য দিয়ক, কিন্তু বিক্ৰীও নকৰিব। হীনমান্যতাক প্ৰশ্ৰয় নিদিব। নিজক আনৰ দৰে কোনো কথাতেই তুলনা নকৰিব, দুখ পাব। সত্য কথাত ভয় নকৰিব, আত্মবিশ্বাসী হওক।